মৰিগাঁৱত গুৱাহাটী সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত বানপীড়িতক বান সাহায্য প্ৰদান। বছৰৰ দ্বিতীয়টো বলীয়া বানে ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে মৰিগাঁও জিলাৰ বিভিন্ন অঞ্চলত সংহাৰী ৰূপ ধাৰণ কৰাৰ পিছত বানাক্ৰান্ত লোকসকলৰ মাজত বাৰুকৈ খাদ্য আৰু বিশুদ্ধ খোৱা পানীৰ অভাৱৰ মাজত দিন অতিবাহিত কৰিব লগা হৈছে। তেনে সময়তে আজি জিলাখনৰ শলমাৰীত শিবিৰত আশ্ৰয় গ্ৰহণ কৰি থকা বানাক্ৰান্ত লোকসকলৰ মাজত উপস্থিত হয় গুৱাহাটী সাংস্কৃতিক গোষ্ঠীৰ কৰ্মকৰ্তাসকল। অসমৰ শিক্ষা, সাহিত্য, সংস্কৃতি, ক্ৰীড়া আৰু শিশু মহিলাসকলৰ কাৰণে কাম কৰি অহা গুৱাহাটী সাংস্কৃতিক গোষ্ঠীৰ কৰ্মকৰ্তাসকল উপস্থিত হৈ বানাক্ৰান্ত লোকসকলৰ মনৰ বুজ লোৱাৰ লগতে শিবিৰত আশ্ৰয় গ্ৰহণ কৰা ৩০০টা বানাক্ৰান্ত পৰিয়ালক বান সাহায্য প্ৰদান কৰে। উল্লেখ্য যে গুৱাহাটী সাংস্কৃতিক গোষ্ঠীৰ সদস্যসকলৰ লগতে মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ এটা সজাতি দল উপস্থিত থাকি উক্ত বান সাহায্য বিতৰণ কাৰ্যসূচীত সহায় সহযোগ আগবঢ়ায়। সামাজিক দায়বদ্ধতাৰে গুৱাহাটী সাংস্কৃতিক গোষ্ঠীৰ প্ৰতিষ্ঠাপক সম্পাদক ৰুমি ভূঞা, সভাপতি তুলিকা ভূঞা বৰুৱা আৰু কাৰ্যকৰী সভাপতি কংকনা চহৰীয়াৰ নেতৃত্বত ২০ গৰাকী অসমৰ বিভিন্ন প্ৰান্তৰ সদস্য আৰু বিষয়ববীয়া উপস্থিত হৈ মৰিগাঁৱৰ শলমাৰী গাঁও পঞ্চায়তৰ ভিতৰুৱা অঞ্চলত বানপীড়িতক সাহায্য প্ৰদান কৰে। উল্লেখ্য যে গুৱাহাটী সাংস্কৃতিক গোষ্ঠীৰ অন্যান্য সদস্যসকলৰ লগতে মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ এটা সজাতি দলে সহায় সহযোগিতা আগবঢ়াই উক্ত বান সাহায্য বিতৰণ কাৰ্যসূচীত। আজি আমি যে আহিছোঁ এই মৰিগাঁৱৰ বানপীড়িতসকলৰ ওচৰত এষাৰি মাত দিবলৈ। বিভিন্ন প্ৰান্তৰ পৰা অহা আমাৰ এইখিনি সদস্য আমাৰ গুৱাহাটী সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আজি এই আমি যিটো হাতত ল'লোঁ শুভ কাম আমি কৰিবলৈ আহা, এই কামটোৰ আমি আধাখিনি আমি কৰি হ'লেই এতিয়া আমি ৩০০মান মানুহক আমি আমাৰ বান সাহায্য প্ৰদান কৰিছোঁ। আৰু গুৱাহাটী সাংস্কৃতিক গোষ্ঠীয়ে এনেধৰণে ২০১৭ চনৰ পৰা ভাষা, সাহিত্য, সংস্কৃতিৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা, সাহিত্য, ক্ৰীড়া, সংস্কৃতিৰ প্ৰতি প্ৰতিটো সময়তেই দায়বদ্ধভাৱে কাম কৰি আহিছোঁ। আজি আমি এই বানপীড়িত অঞ্চল হিচাপে মৰিগাঁৱলৈ আহি আমি প্ৰথমতেই ধন্যবাদ জ্ঞাপন কৰিব লাগিব আমাৰ সাংবাদিক বন্ধুসকলক, আৰু লগতে আমি বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিব লাগিব সদৌ অসম ছাত্ৰ সন্থাৰ এই মৰিগাঁও জিলাৰ ছাত্ৰ সন্থাক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিয়নো নিউজ ডেস্ক ৰিপৰ্ট, খবৰ মৰিগাঁও।